হাই বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰামধেনুলৈ। আজি মই আহিছোঁ চৰাইপুং আৰক্ষী থানাৰ সৌজন্যত লকডাউনৰ সময়ছোৱাত অতি দৰিদ্ৰ পৰিয়ালবোৰক কিছু পৰিমাণে খাদ্যৰ যোগান ধৰিবলৈ। চৰাইদেউ জিলা আৰক্ষী বিষয়াৰ মহোদয়ৰ নিৰ্দেশক্ৰমে জিলাখনৰ প্ৰত্যেকখন থানাতে এনেধৰণে আহাৰ যোগানৰ যি ব্যৱস্থা কৰিছে, তাৰ কাৰণে জিলা আৰক্ষী বিষয়া মহোদয়ক অন্তৰৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে চৰাইদেউ জিলাখনৰ প্ৰতিজন আৰক্ষী বিষয়ালৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বলক আমি এবাৰ ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ আৰু আমি কিছু দৃশ্যাংশ আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিম এই ভিডিঅ'টোৰ যোগে। এয়া চাওক, অতি ভিতৰুৱা অঞ্চল, অসম অৰুণাচলৰ সীমান্তৱৰ্তী যি অঞ্চল, এই ভিতৰুৱা অঞ্চলবিলাকতো দুখীয়া মানুহখিনিক খাদ্য যোগানৰ কাৰণে চৰাইপুং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াজনৰ নেতৃত্বত গৈ থকা হৈছে।
পুনৰবাৰ চৰাইপুং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয়ক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু লগতে চৰাইপুং থানাৰ সমূহ বিষয়ববীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰাই আজি এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।